Yes. তাই আমাৰ পৰা গণিত চাইছিলে হয়। মেমে কৈছে কাইলৈ দেখা Hello guys, welcome to my another vlog. আৰু মধুছ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। মই ভাল আছোঁ, বেয়াৰ মাজত চলি আছোঁ। আৰু যদি এই চেনেলটো ভালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, যদি কৰা নাই কৰিব বুলি আশাবাদী নটিফিকেশ্যন বেল আইকনটো অল কৰি দিব, যাতে মই ভিডিঅ' পোৱা লাগিলে পোনতে উপভোগ কৰিব পাৰে। আহি গ'লোঁ, ক্লাছ কৰি আহিছোঁ। অকণমান আঙুৰ লৈছিলোঁ, খাবলৈ ওলাইছোঁ, ভোক লাগিছে, বিস্কুট দিছোঁ, খাইছোঁ। আমাৰ স্কুলৰ NCC ছাত্ৰ ছাত্ৰীয়ে হেলিকপ্টাৰ চলাইছিল, কিদৰে অভিজ্ঞতাবোৰ দাঙি ধৰিছিল আমাৰ সন্মুখত চাওঁ আহকচোন। তাতে আমি সববিলাক গৈ পাইছিলোঁ আৰু তাতে গৈ আমাক NCC CO কমাণ্ডিং অফিচাৰ গ্ৰুপ কেপ্টেইন ৰবিন কিশোৰ ছাৰে আমাক নিজে তাতে পিকআপ কৰিবলৈ আহিছিল আৰু তাৰে পৰা আমাক লোকেশ্যনলৈ লৈ গৈছিল। তাতে যাই থাকোঁতে ছাৰে নিজৰ জিপচিতে আমাক লৈ গৈছিল আৰু ছাৰে নিজে ড্ৰাইভিং কৰাৰ লগতেও তাতে থকা এয়াৰপ্লেনবিলাকৰ মডেলবিলাকৰ বিষয়ে আমাক কৈ আছিল। তাতে বিভিন্ন ফায়াৰ ফাইটাৰ এয়াৰপ্লেনবিলাক আছিল, কিছুমান যাত্ৰীবাহী আছিল আৰু আমি প্ৰথমবাৰ নিজৰ চকুৰে এনেকুৱা দেখিবলৈ এক্সপিৰিয়েঞ্চ কৰিছিলোঁ। তাতে গৈ পাওঁতে প্ৰথমতে নামোতে আমাৰ ওচৰত আছিল ভাইৰাছ SW-80 বিমানখন, যিখন অকল 2 ছিটাৰ আছিল আৰু 2জন পাইলটৰ দ্বাৰাহে এইটো পৰিচালিত হৈছিল। তাতে আমি যাত্ৰী হিচাপে নহয়, এজন পাইলট হিচাপেহে বহি আছিলোঁ। তাতে আমাক এজনকৈ তাতে বহিবলৈ সুযোগ দিয়া হ'ল। সেই সুযোগ আমি সঁচাকৈ বহুত ভাল পালোঁ। তাতে গৈ আমাক বহিবলৈ দিয়া হ'ল। তাতে কেনেকৈ এয়াৰপ্লেনখন চলাব পাৰোঁ তাৰে বিষয়ে ছাৰে ক'লে। তাৰপিছত এয়াৰপ্লেনখন উৰা মাৰিলে। উৰা মাৰোঁতে লাগি আছিল যে ময়ে পাইলট, ময়ে চলাই আছোঁ, ছাৰেও আছিল লগতে। গুৱাহাটীখন একেবাৰে সৰু হৈ পৰিছিল, সকলো বস্তু এবাৰতে দেখা পাই আছিল। দীপৰ বিল হওক, শৰাইঘাট হওক, পলাশবাৰী হওক, সববিলাকে আমি দেখিবলৈ পাইছোঁ। অকল ময়ে নহয়, আমাৰ কো-কেডেট তনিষা আৰু গৌৰৱো লগ গৈছিল, লগতে কেইজনমান ছিনিয়ৰো আছিল। সেইটো আমাক বহুত ভাল লাগিল। তাৰপিছত ছাৰে আমাক ফ্লাইং হোৱাৰ পিছত চবকে বহাই লৈ এটাই কথা কৈছিল যে আমাৰ জীৱনটো বহুত সৰু আৰু ইয়াতে সময় সীমিত। যদি আমি ইয়াৰে সীমিত সময়খিনি সদায় ভালকৈ উপয়োগ কৰোঁ, নিজকে ইমপ্ৰুভ কৰি গৈ থাকোঁ, তেতিয়া আমাক কোনেও অৱলম্বন বান্ধিব নোৱাৰে। থেংক ইউ। ধুনীয়াকৈ আমাৰ সন্মুখত কথাখিনি ব্যক্ত কৰিলে কি অভিজ্ঞতা হৈছিলে। ইয়াৰ পাছতে আমি আৰ্ট কম্পিটিশ্যনলৈ ৰাওনা হ'লোঁ। ক্লাছ 6ৰ পৰা 8লৈকে আমি আৰ্ট কম্পিটিশ্যন এক্টিভিটি এটা আমি পাতিছিলোঁ আৰু থিমটো হৈছিলে কালচাৰেল ফেষ্টিভেল। যিহেতুকে বিহু আহি আছে, গতিকে আমি ভাবিছোঁ এটা আৰ্ট কম্পিটিশ্যন পাতিলে ভাল হয়, যিহেতুকে প্ৰি বিহু চেলিব্ৰেশ্যন কৰা হ'ব, গতিকে প্ৰাইজো দিম। গতিকে এনেদৰে আমাৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে আৰ্ট কম্পিটিশ্যনত আৰু দেখিছে খুব ধুনীয়াকৈ চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ছবিবোৰ খুব ধুনীয়া হৈছে। আৰু লগতে আমি ৰিহাৰ্চেলো দেখাম আৰু তাৰ আগতে আমি কণমানি ছোৱালী এজনীৰ অভিযোগ চাওঁ, কাৰণ স্কুলত এইটো সন্মুখীন আপোনালোকেও এদিন হৈছিলে চাগে, মেমৰ আগত এনেদৰে কৈছিলে। গতিকে সেই গতিকে তাহানি দিনবোৰলৈ উভতি গ'লোঁ আৰু মৰম লগা অভিযোগৰ সৈতে স্কুলৰ দিনলৈ ৰোমন্থন কৰিলোঁ। তাই আমাৰ পৰা গণিত চাইছিলে মেমে কৈছে কাইলৈ দেখাম আৰু আমাৰ বিদ্যাপত এক ঘোচা মাৰি। কোনে? ছোৱালী যে ৰখি আছে। আচ্ছা, মাৰামাৰি নকৰিবা দেই।
অ'কে গতিকে নৃত্যত এনেদৰে অলপ সহায় সহযোগিতা কৰি অলপ কঁকালটো ভাঙি দিলোঁ আৰু বাকী যিয়ে নহওক এনেদৰে আখৰা চলি গৈ থাকিল আৰু একেবাৰে শেষত অকণমান ছাত্ৰ ছাত্ৰীৰ লগত ধেমালি গতিকে ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়ালৈকে লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈকে বাই বাই